আবে সেইজনচোন বাস্তৱ বে ও ক'ত বা যাব কৰোঁ আবে অলপ ভল্টেজটো কমা আবে কিমান দিয়া আৰু ঐ কেলা মই গাড়ীত এচি দি পাত্তা পোৱা নাই আৰু এই গৰমত তুই ক'ত যোৱা বে প্ৰেমে নুবুজে গৰম প্ৰেমে অকল বুজে মৰম মানে মানে আৰু কি ছোৱালী এজনীয়ে প্ৰথমবাৰ ডেটত মাতিছে তাৰপা আহোঁগে প্ৰথমবাৰ মানে আজিলৈকে ফেচ টু ফেচ লগে পোৱা নাই নাই বে তত চাওঁ হেলমেটটো খোল ধৰ আবে এই থপৰা লৈ কিনে গ'লে কোন ছোৱালী ইম্প্ৰেছ হ'ব বে চাওঁ আবে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন বুজিলি অলপ চুলি থুলি এনেকে মজাকে উঠাই কেনে এনেকে যাবি বুজিলি আৰু এইবাৰ হেলমেট দি পিন্ধিবি বুজিলি আবে আৰু জুপুৰুঙা হৈ যাব এইবাৰ এনেকে যাবি চাই থাক তাৰপিছত ছোৱালী যদি নপতে থেংক ইউ বে যদি পতি যায় নহয় ৰাতিলে পাৰ্টি পাবি দে ৰখি থাকিম মই ঠিক আছে দে অল দ্য বেষ্ট অ'কে থেংক ইউ ঐ আহোঁতে কিন্তু ঠাণ্ডা ঠাণ্ডা বিয়াৰ আনিব লাগিব অ' বে মজা লাগিব হাই হাই কোন তুমি আৰে ময়ে বাস্তৱ তুমি যে লগ কৰিম বুলি কৈছিলা বাস্তৱ ফিল্টাৰ লগোৱাৰো এটা সীমা থাকে তই কি ভাবিছিলি ধুনীয়া এখন ফটো হোৱাটছএপত ডিপি লগাই কেনে মোক পটাই লবি তাৰপিছত মোক পটাই বিয়া পাতিবি তাকেতো ভাবোঁ কিয় ইমান মৰম বাস্তৱৰ প্ৰতি মইতো ইমানো খোলা নাছিলো মই ফিল্টাৰ জীৱনত লগাই পোৱা নাই ইয়াতকৈ আৰু কিমান বগা লাগে তাই হয়তো বে মই দেখোন বহুত খোলা চালা